हेलो गाइस तो আপোনালোকৰ আগলৈ আজি এটা নতুন ব্লগত এটা আনবক্সিঙত স্বাগতম তো আপোনালোকক দেখাওঁ ইয়াৰ ভিতৰত কি আছে এটা বিশেষ বস্তু এটা আছে তো আপোনালোকক দেখাম আনবক্সিঙৰ কাৰণে কিবা এখন মেলে মেইন বস্তুটো হৈছে এইটো ডিজিটেকৰ গৰিলা টাইপত তো আহক চাওঁ কি কি আছে বেছি একো মেনুৱেল নাথাকে টাইপত আৰু এইটো হৈছে ৰিমোট তো মেনুৱে যোনটো মানে অট'মেটিক ফটো তো আমি যদি ক'ৰবাত ষ্টেণ্ড লগাই পেলাই ফটো উঠিব বিচাৰোঁ তে মানুহক বিচাৰি থাকিব দৰকাৰ নাই তো এই ৰিম'টৰ জৰিয়তে ফটো উঠিব পৰা যাব আৰু এইটো হৈছে মোবাইল মাউণ্ট দেখিব পাইছে মোবাইল মাউণ্ট এইটো যিকোনো মোবাইলে খাই যাব বঢ়িয়াকৈ ডিজিটেকৰ বাকী ইয়াত একো নাথাকে পিছত দেখা যাব বাকী এইটো কয়লা টাইপৰটো ভাল কোৱালিটিত বনোৱা আছে তো যোনফালে মোক সেইফালে দিব পাৰি যেনেকৈ ইচ্ছা তেনেকৈ থ'ব পাৰি দেখিব পাইছে বাকী ইয়াত ধুনীয়াকৈ ইয়াত সোমাই দিয়ে বঢ়িয়াকৈ ইয়াত মিনিলি ইয়াত বঢ়িয়াকৈ এনেকৈ ইয়াত মোবাইলটো মাউণ্ট কৰিব পৰা যায় বাকী এইটো ৰিম'ট দেখাওঁ আপোনালোকক কেনেকৈ ফটো উঠাই সেইটো দেখাম সেইটো দেখালে জাষ্ট টিক দেখিব পাইছে আৰু যদি ভিডিঅ' কৰিব লগা হয় অট'মেটিক দেন কাৰো ৰিম'টটো লওক জাষ্ট প্ৰেছ কৰক দেখিব পাইছে আকৌ যেতিয়া অফ কৰিব টাইমত ভিডিঅ' অফ হৈ যাব ত' ৰিম'টৰ কাম এইটো আৰু সহজ আৰু ভাল কোৱালিটিত বনোৱা এইটো দেখিব পাইছে ষ্টেণ্ডলে তো মই এতিয়া পূৰা একদম গৰিলা টাইপত ডিজিটেকৰ যি গৰিলা টাইপত সেই লগাই পেলাই ব্লগিং ষ্টাৰ্ট কৰিছোঁ তো ইয়াত দেখিব পাইছে তো আপোনালোকেও ট্ৰাই কৰি চাব পাৰে মানে কিয়নো যদি কম বাজেট থাকে আপোনালোকৰ বাজেট কম তেতিয়াহ'লে এই গৰিলা টাইপৰ এটা ইউজ কৰিব পাৰে ব্লগিং মানে এয়া চাওক গোটেই ভিউটো আহি গৈছে পিছত মানে আগত আপোনালোকক আজি দেখালোঁ মোৰ যি ব্লগিং আগলৈ আহি থাকিব সেইবিলাক এই টাইপত ডালে দেখা পাব আপোনালোকে তো আপোনালোককো দেখালোঁ আমাক আৰু ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' চাই যাব মন আছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।